So hello students, আজি আমি বিজ্ঞানৰ বিষয় শিকিম। তো তোমালোকৰ যোনটো সাধাৰণ বিজ্ঞান আছে সেই বিজ্ঞানটো চাৰিটা পাৰ্টত বিভক্ত হৈ আছে। প্ৰথম হৈ গ'ল কেমিষ্ট্ৰি যোনটো ৰসায়ন বিজ্ঞান, তাৰ পিছত বায়োলজি যোনটো জীৱ বিজ্ঞান বুলি কয়, তাৰ পিছত হৈ গ'ল তোমাৰ পদাৰ্থ বিজ্ঞান ফিজিক্স, আৰু অন্তিম যোনটো আছে তোমাৰ পৰিৱেশ বিজ্ঞান এনভাইৰনমেন্টাল সায়েন্স। তো আমি ইয়াৰ ভিতৰত প্ৰথমে আমি তোমালোকৰ পদাৰ্থ বিজ্ঞান যোনটো কি পদাৰ্থ বিজ্ঞানৰ পৰা এটা চেপ্টাৰ লম, যোনটো চেপ্টাৰ তোমালোকৰ 10 চেপ্টাৰ 10 10 নম্বৰ অধ্যায়ত আছে তোমালোকৰ, আৰু চেপ্টাৰটোৰ নাম হ'ল পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো পোহৰৰ নামৰ এটা চেপ্টাৰ তোমালোকে ক্লাছ 8তো পাইছিলা। তাত গম পাইছিলা পোহৰ মানে কি, পোহৰ কেনেকুৱা গতি চলে, আৰু তাত লিখা আছিল যে সেইটো কিতাপত পাইছিলে যে পোহৰ সৰলৰৈখিক গতি কৰে, সৰলৰৈখিকভাৱে গতি কৰে যেন লাগে, কিন্তু একচুৱেলি নহয়, কিন্তু সৰলৰৈখিকভাৱে গতি কৰে যেন লাগে। এতিয়া আমি চাম যে পোহৰৰ প্ৰতিফলন মানেনো কি। প্ৰতিফলন মানে হ'ল যে পোহৰ এটা উৎসৰ পৰা আহিব লাগিব, আহি কিনে কোনো এটা বস্তুত খুন্দা খাই কিনে ঘূৰি যোৱাকে প্ৰতিফলন বুলি কয়। যে কোনো এটা উৎসৰ পৰা পোহৰটো আহিব, আহি কিনে বেলেগ এটা বস্তুত খুন্দা খাই কিনে ঘূৰি যোৱাক প্ৰতিফলন বুলি কোৱা হয়। আৰু যদি কোনো এটা বস্তুৰ পৰা ধৰি লোৱা আজি এইটো বেলি সূৰ্য আছে, এই সূৰ্যৰ পৰা পোহৰ আহি আছে আমাৰ ইয়াত এটা বস্তু ধৰি লোৱা এনেকুৱা আছে, এটা সমতল ধৰি ললা, জাষ্ট এই সমতলখনত পোহৰটো আহি কিনে খুন্দা খাই ঘূৰি গ'লে আমি কম প্ৰতিফলন, আৰু যদি ঘূৰি নাযায় পাৰ হৈ গুচি যায় তেনেহ'লে কম আমি প্ৰতিসৰণ, যোনটো এইটো পাৰ্ট হয় প্ৰতিসৰণ বুলি কয়, মানে খৰণ ঘটিছে, ইয়াৰ মাজদি পাৰ হৈ গৈছে। আৰু যদি তোমাৰ এই সমতলখনে এবজৰ্ব কৰি লয়, মানে শোষণ কৰি লয়, তেনেহ'লে কম আমি প্ৰতিশোষণ। সেইটো তোমালোকৰ নালাগে বাৰু, তোমালোকৰ দুটা বস্তু আছে ইয়াত এইটো চেপ্টাৰত, প্ৰতিফলন আৰু প্ৰতিসৰণ। এই দুটাৰ বিষয়ে আমি ডিসকাস কৰিম। প্ৰথমে আমি চাই লওঁ প্ৰতিফলন মানেনো কি। ইতিমধ্যে ক'লো যে প্ৰতিফলন হ'ব কাৰণে কি কৰিব লাগিব, পোহৰ এটা উৎসৰ পৰা আহিব লাগিব, আহি কিনে কোনো সমতলত খুন্দা খাই ঘূৰি যাব লাগিব। তো ঘূৰি যোৱাৰ তোমাৰ ইয়াত দুটা সূত্ৰ আছে, দুটা নিয়ম আছে, তো দুটা নিয়ম মানি এইটো চলে। তো উৎসৰ পৰা মানে সূৰ্যৰ পৰা যোনটো পোহৰ আহে, পোহৰৰ যোনটো ৰশ্মি হয়, সেই ৰশ্মিটোৰ নাম হ'ল আপতিত ৰশ্মি। আপতিত ৰশ্মি। আৰু সমতল এটাত খুন্দা খাই ঘূৰি যোৱা ৰশ্মি যোনটো আছে, সেই ৰশ্মিটোক কোৱা হয় প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি, ঠিক আছে, দুটা হৈ গ'ল। এতিয়া এইটো সমতল হৈ গ'ল আমাৰ, যিকোনো বস্তু হ'ব পাৰে, যে সমতল টেবুলৰ ওপৰ পৃষ্ঠটো হ'ব পাৰে, মাটি হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে। তেতিয়া এই যোনটো ৰশ্মি আহি আছে আপতিত ৰশ্মি, আৰু এইটো প্ৰতিফলিত ৰশ্মি, যোনটো পইণ্টত মিলিত হৈছে, একলগ হৈছে, সেই পইণ্টটোক কৈ দিম আমি আপতন বিন্দু। এই বিন্দুটোক কম আপতন বিন্দু। এই আপতন বিন্দুত এই সমতলৰ লগত এটা লম্ব ৰেখা টানিম, 90 ডিগ্ৰী কোণ হোৱাকৈ, 90 ডিগ্ৰী কোণ হোৱাকৈ এটা ৰেখা টানিম। এইটো সমতলটোৰ লগত 90 ডিগ্ৰী কোণ কৰা হ'ব লাগিব, ঠিক আছে। এইটো লম্ব হৈ গ'ল। এই লম্বটোক ক'ব অভিলম্ব। বহুত কিতাপত অকল লম্ব বুলি কৈ দিয়ে, বহুত কিতাপত তোমালোকে পাবা অভিলম্ব বুলি কয়। ইয়াতে একো হেৰি নাই, এইটো হৈ গ'ল অভিলম্ব। এতিয়া ইয়াত তিনিটা ৰশ্মি পালো আমি, তিনিটা ৰেখা পালো, ৰেখা নহয় ৰশ্মি বুলি ক'ম। এইটো হৈ গ'ল আপতিত ৰশ্মি, এইটো হৈ গ'ল প্ৰতিফলিত ৰশ্মি, এইটো হৈ গ'ল আমাৰ অভিলম্ব। ইয়াত তোমালোকে এতিয়া ক'ব পাৰিবা যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব এই তিনিওটা বস্তু এটা সমতলত পৰি আছে। এইটো এটা নিয়ম হৈ গ'ল। তোমালোকে কি ক'বা যে প্ৰতিফলনৰ ক্ষেত্ৰত আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে। এইটো এক নম্বৰ নিয়ম হৈ গ'ল। আৰু এটা নিয়ম আছে যে তোমাৰ এই আপতিত ৰশ্মি আৰু অভিলম্ব এই দুইটাৰ মাজত যোনটো কোণ আছে, এংগেল যোনটো, সেই কোণটো হ'ব তোমাৰ আপতন কোণ। এইটো ক'ব আপতন কোণ। তাৰপিছত এই প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ লগত যোনটো কোণ হ'ব, তাক ক'ব প্ৰতিফলন কোণ।
प्रतिफलन कोण ठीक আছে মানে प्रतिफलित रश्मिर লগত प्रतिफलित रश्मि আৰু অবিলম্ব যি কোণ কৰে प्रतिफलन कोण আপতিত रश्मि আৰু অবিলম্ব কোণ কৰিলে আপতন কোণ তিহতক বুজাই কি দি সো ইংলিশৰ টাৰ্মবোৰ হল এটো ৰে অফ ইনসিডেন্ট তো এটো এঙ্গেল অফ ইনসিডেন্ট হ'ব তে ইনসিডেন্ট আই দি স্টার্ট হয় সো তাৰ কাৰণে মই এঙ্গেল আই বুলি কম ঠিক এনেকৈ এটো হল রিফ্লেকশন प्रतिफलन মানে রিফ্লেকশন সেই কাৰণে আমি রিফ্লেকশনৰ পৰা r লিখিম স্মল r দি দিলো এঙ্গেল r তে পোহৰ এটা নিয়ম আছে যে যোনটো এঙ্গেলত পোহৰ এটা সমতল ফালে আহিব সেইটো এঙ্গেলতে গুচি যাব তুমি টৰ্চটো যদি এনেকা টৰ্চ এটা মাৰা তে যেনেকা এঙ্গেলত তুমি টৰ্চ মাৰিবা সেইটো এঙ্গেলতে যাব যদি আজি টৰ্চটো ইয়াৰ পৰা মাৰিলা হয় এনেকা খন্দাখা এনেকা গলা হয় মানে সদায় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় তেটো আমাৰ দুটা নিয়ম হৈ গল মানে এঙ্গেল i is equal to এঙ্গেল r তে দুটা নিয়ম আমি প্ৰতিফলনৰ পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত দুটা নিয়ম চালো এই দুটা নিয়ম তোমালোকে ক্লাস 8 তো পাইছিলা তে মনত পেলাই দিলো এতিয়া আমি চাম বেলেগ বস্তু দাপনৰ ক্ষেত্ৰত প্ৰতিফলন কেনেকুৱা হয় প্ৰতিবিম্ব কেনেদৰে গঠন হয় তো এতিয়া আমি চাম যে গোলাকাৰ দাপনৰ ক্ষেত্ৰত তোমাৰ প্ৰতিফলন কেনেকুৱা হয় কেন্দ্ৰৰ প্ৰতিফলন ঘটে আগতে গম পাইলো যে গোলাকাৰ দাপন কাক বোলে ই কেনে ধৰণৰ কিমান ধৰণৰ হ'ব পাৰে গোলাকাৰ দাপন মানে যাৰ প্ৰতিফলন পৃষ্ঠটো হ'ব পাৰে ভিতৰমুৱা নহলে বাহিৰমুৱা মানে দুইটা দুইফালে হ'ব পাৰে মানে গোলকৰ নিচিনা হয় এনেকুৱা হ'ব গোলাকাৰ দাপন এতিয়া গোলাকাৰ দাপন দুই ধৰণৰ হ'ব পাৰে প্ৰতিফলন পৃষ্ঠটো ভিতৰমুৱা হ'ব পাৰে বা বাহিৰৰ ফালে হ'ব পাৰে তো যদি প্ৰতিফলন পৃষ্ঠটো কেন্দ্ৰৰ ফালে থাকে প্ৰতিফলন পৃষ্ঠটো আজি এনেকুৱা ধৰি ললো মই গোলকটো পুৰা গোলক নাটানো জাস্ট অলপ এটা ভাঁজ লম গোলকটোৰ আজি যদি প্ৰতিফলন পৃষ্ঠটো এইফালে হয় অৰ্থাৎ এইফালে কেন্দ্ৰ আছে আমাৰ ইয়াৰ কেন্দ্ৰৰ ফালে যদি তোমাৰ সেন্টাৰ সি বুলি কৈ দিম কেন্দ্ৰৰ ফালে যদি তোমাৰ প্ৰতিফলন পৃষ্ঠটো থাকে তেনেহলে আমি তেনেকুৱা দাপনক কম অবতল দাপন তবে ধ্যানত ৰাখিবা মনত ৰাখিবা যদি প্ৰতিফলন পৃষ্ঠটো কেন্দ্ৰৰ ফালে থাকে মানে প্ৰতিফলন বক্ৰটো কেন্দ্ৰৰ ফালে থাকিলে আমি কম অবতল দাপন এটা হ'ল আমাৰ অবতল দাপন তো অবতল দাপনৰ ক্ষেত্ৰত জানা এটো গোলক আছিল যেতিয়া এটি কেন্দ্ৰ হৈ গৈছিল আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা হ'ব অৰ্থাৎ ইয়াৰ प्रतिफलन पृष्ठ যোনটো ইফালে ৰং কৰা আছে বিভিন্ন ধৰণৰ এৰি কৰি দিয়া আছে ইফালে পোহৰ পাৰ হৈ যাব নোৱাৰে আমি যিকোনো বস্তু চাবৰ কাৰণে এইটো পৃষ্ঠা চাম এইটো পৃষ্ঠা দিয়া আৰু ইয়াত এইটো পৃষ্ঠা চাম তে ইয়াত দেখা গৈ আছে যে কেন্দ্ৰটো ইফালে আছে ইফালে কেন্দ্ৰ আছে কোফালে তে এই বস্তুটো আমি ইফালে ৰাখিম তে প্ৰতিফলন পৃষ্ঠটো আমাৰ এইটো হৈ গল তে বাহিৰ ফালে হৈ গল বক্ৰটো তেনেহলে আমি ইয়াক কম উত্তল দাপন ইয়াক কম উত্তল দাপন ঠিক আছে এতিয়া আমি চাও যে অবতল দাপন হোক বা উত্তল দাপনে হোক কি বস্তু ইয়াত আছে এইটো বস্তু আমি চাই লম আজি এই দাপনটো লোৱা এই দাপনটোৰ এটা ভাঁজ লৈছিলো অবতল দাপন হয় বুলি কৈছো এটো মই ভাঁজটোক mn বুলি কৈ দিলো আৰু এই কেন্দ্ৰ আৰু মই এই ভাঁজটোলৈ মই সংযোগ কৰি দিলো এটা ৰেখা ইয়াক আমি কি বুলি কম তোমালোকে জানা যদি পুৰা গোটা গোলকটো হলে হয় তেনেহলে এই কেন্দ্ৰৰ পৰা সাইডলৈ আমি কি কলো হয় ইয়াক ব্যাসাৰ্ধ বুলি কলো হয় এটো ব্যাসাৰ্ধই হ'ব কিন্তু কথাটো হ'ল যে এটো পুৰা গোলকটোৰ ব্যাসাৰ্ধ নহয় এই ভাঁজটোৰ ব্যাসাৰ্ধ হ'ব সেই কাৰণে আমি ইয়াক কম ভাঁজ ব্যাসাৰ্ধ তাৰ হৈ গল আমাৰ ভাঁজ ব্যাসাৰ্ধ ইয়াক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ ঠিক আছে ভাঁজ ব্যাসাৰ্ধ তাৰপিছত সি টু সেন্টাৰ হয় বা ভাঁজ এইটো ভাঁজটোৰ সেন্টাৰ কেন্দ্ৰ হয় তা আমি কম ইয়াক ভাঁজ কেন্দ্ৰ ক্লিয়াৰ এতিয়া আৰু এই যোনটো তোমাৰ বিন্দু আছে এই বিন্দুটো কম আমি মেৰু বুলি যাক পি দি বুজায় কেনে বস্তু মনত ৰাখিবা এটো মেৰু হয় এই বিন্দুটো দাপনৰ যদি টাচ কৰি আছে আমাৰ মেইন ৰেখাটো এটো হল মেৰু এটো হৈ গল আমাৰ ভাঁজ কেন্দ্ৰ এই ৰেখাটো দীঘল কৰি দিম আৰু এই ৰেখাটো দেখা পাইছা তোমালোকে যে কেন্দ্ৰৰ মাজেদি পাৰ হৈ কিনে দাপনত হৈ কিনে টাচ হৈছে তে কেন্দ্ৰৰ মাজে যোনটো ৰেখা পাৰ হৈ যাব সেই ৰেখাটো সেই অক্ষটো মুখ্য অক্ষ বুলি কব একম আমি মুখ্য অক্ষ ৰেখা যি কোৱা প্ৰিন্সিপাল এক্সিস বুলি কোৱা
আৰু কেইটামান বস্তু জানিব লাগিব ইয়াত যে এই সি মানে ভাস্কেন্দ্ৰ আৰু মেৰু এই দুইটা বিন্দুৰ পুৰা মিডিল পয়েন্টত মাজত এটা বিন্দু আছে যাক কোৱা হ'ব ফোকাস বিন্দু বা নাভি বিন্দু বুলি কয় যাক কেপিটেলৰ এফ দি লিখা হয় ইয়াক ক'ব ফোকাস বা মুখ্য ফোকাস বুলি কয় কেতিয়াবা তো পিৰ পৰা এই এফ লৈকে যিমানখিনি ডিসটেন্স আছে এই এফ ৰ পৰা সি লৈকে একে সমান ডিসটেন্স আছে তোমালোকে যেতিয়া দাপনটো বনাবা এতিয়া যোগটো ইয়াৰ পৰা এইখিনি আৰু ইয়াৰ পৰা এইখিনি দুটা সমান লবা তো আশা কৰো বুজি পাইছা এইখিনি এতিয়া উত্তল দাপনৰ ক্ষেত্ৰতো সেম একে ধৰণৰ একে বস্তু হ'ব ইয়াৰ উল্টা হৈ যাব মানে তে তোমালোকে মনত ৰাখিবা মুখ্য অক্ষ কোনটো হয় ভাস্কেন্দ্ৰ কোনটো ফোকাস কোনটো হয় মেৰু কাক কোনটো হয় ভাঁজবেকাৰটো কোনটো এটো লাগিব সো এতিয়া আমি শিকিম যে ৰশ্মিৰ সহায়ত গোলাকাৰ দাপনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন ৰশ্মিৰ সহায়ত গোলাকাৰ দাপনে প্ৰতিবিম্ব কেনেদৰে গঠন কৰে ক'ত গঠন কৰে সেইটো আমি চাম তো গোলাকাৰ দাপনৰ ভিতৰত আমি আগতে অৱতল দাপনৰ বিষয়ে চাও অৱতল দাপনটো এনেকুৱা ধৰণৰ এনেকুৱা আছে দাপন ললো ইয়াৰ আমাৰ কেইটামান নিয়ম আছে আমি এটোৰ মুখ্য অক্ষৰেখা লিখিলো ইয়াত জানা এটো পি হয় মেৰু হয় আৰু ইয়াত তোমাৰ যদি কেন্দ্ৰ সেন্টাৰ বুলি ধৰিলো ইয়াৰ মিডিল পয়েন্টত হ'ব ফোকাস বিন্দু এফ বুলি কয় ঠিক আছে আচ্ছা এতিয়া পোহৰ ৰশ্মি এক নম্বৰ নিয়ম হৈ গ'ল পোহৰ ৰশ্মি যদি মুখ্য অক্ষৰ এটো মুখ্য অক্ষৰ সমান্তৰালকৈ আহে তেনেহলে দাপনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ এটো ধ্যান দিবা সমান্তৰালকৈ আহিব লাগিব মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰ ৰশ্মি আহে তেনেহলে প্ৰতিফলনৰ পিছত দাপনত খুন্দা পোৱাৰ পিছত এই মুখ্য ফোকাসৰ মাজেদি পাৰ হৈ যায় এটো এক নম্বৰ নিয়ম ঠিক আছে এক নম্বৰ নিয়ম কি হৈ গ'ল যদি পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে দাপনত খুন্দা পোৱাৰ পিছত মুখ্য ফোকাসৰ মাজেদি পাৰ হৈ যায় এটো এক নম্বৰ নিয়ম আৰু ইয়াৰ দুই নম্বৰ নিয়ম হৈ গ'ল ইয়াৰ উল্টা কি হ'ব যদি কোনো ৰশ্মি মুখ্য ফোকাসৰ মাজেদি পাৰ হৈ যায় দাপনত খুন্দা পোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালৰ মাজেদি সমান্তৰাল হৈ যাব ইয়াৰ উল্টাটো আগতে কি কৈছিলো যদি মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আহে দাপনত খুন্দা পোৱাৰ পিছত ফোকাসৰ মাজেদি পাৰ হৈ যাব এতিয়া কি কলো যদি পোহৰ ৰশ্মি ফোকাসৰ মাজেদি পাৰ হৈ যায় তে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব ঠিক আছে দুই নম্বৰ নিয়ম হৈ গ'ল এটো তিন নম্বৰ নিয়ম কি আছে তিন নম্বৰ নিয়মটো হৈ গ'ল যে পোহৰ ৰশ্মি যদি ভাস্কেন্দ্ৰৰ মাজেদি যায় প্ৰতিফলনৰ পিছত ঠিক একে ৰাস্তাতে ঘূৰি আহে মানে এনেকুৱা এটো ডাইৰেকশনত গৈছিলে দাপনত খুন্দা খাই ঠিক একে ৰাস্তাতে ঘূৰি আহিব এটো আমাৰ 3 নম্বৰ পইণ্ট আছিল তো ধ্যান দিবা তিনটা হৈ গ'ল এক নম্বৰ নিয়ম কি আছিল যদি পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ যায় দাপনত খুন্দা খোৱাৰ পিছত ফোকাসৰ মাজেদি পাৰ হৈ যাব যদি পোহৰ ৰশ্মি ফোকাসৰ মাজেদি পাৰ হৈ যায় দাপনত খুন্দা খোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যাব আৰু যদি পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি যায় যোনটো ৰাস্তাদি যাব দাপনত খুন্দা খাই আকৌ একে ৰাস্তাদি উভতি ঘূৰি আহিব তো এই তিনটা নিয়ম আছে এই তিনটা নিয়ম বেছি দৰকাৰী এই তিনটা নিয়ম জানিলে আমাৰ প্ৰতিবিম্ব গঠনৰ কাৰণে সাফিসিয়েন্ট তো এতিয়া চাম আমি প্ৰতিবিম্ব গঠন কেনেকুৱা হয় এটা লক্ষ্য বস্তু লৈ কেনে দাপন এটা বনালো অবতল দাপন দাপনটো ডাইৰেক্ট তোমালোকে এনেকুৱা নবনাবা তোমালোকৰ প্ৰথমে এটা ৰেখা টানিবা ঠিক আছে মই এটো মুছি দিলো বাৰু তোমালোকে এটা প্ৰথমে ৰেখা টানিবা তাৰ পিছত তুমি ৰেখাটো এটো পইণ্টত যেটো দাপনটো বনাবা ইয়াৰ পৰা তুমি যোগ লবা যুগ্ম আকাৰৰ তুমি 6 সেমি ল'ব পাৰা বা তুমি 8 সেমি ল'ব পাৰা যুগ্ম আকাৰৰ লবা তেনেহলে ভাল হ'ব মই ধৰি ললো 6 সেমি ডিসটেন্স লৈ কেনে মই ইয়াত এটা সেন্টাৰ দিলো কেন্দ্ৰ বুলি ধৰিলো তাৰ পিছত তুমি কি কৰিবা কম্পাসৰ সহায়েৰে
ইয়াক কেন্দ্ৰ কৰি তুমি এই দাপোনটো বনাবা কম্পাস দি আৰু ইফালে তুমি ৰাফ কৰি দিলা এনেকুৱা তাৰ পিছত তুমি ইয়াক যেহেতু ইয়াৰ পৰা এইখিনি 6 সেন্টিমিটাৰ লৈছা ইয়াৰ পৰা তুমি কি কৰিবা 3 সেন্টিমিটাৰ জুখি কিনে ইয়াত তুমি এটা চিন দি দিলা আৰু ইয়াত F বুলি লিখি দিলা ঠিক আছে এটো আমাৰ দাপন হৈ গল এতিয়া তুমি প্ৰতিবিম্ব গঠন কৰিব খুজিছা তে প্ৰতিবিম্ব গঠন কৰিব কাৰণে ইয়াৰ পজিশন লক্ষ্যবস্তু ৰাখাৰ পজিশন অৱস্থান হৈ গল 6টা ঠাইত আমি বস্তুটো ৰাখিব পাৰিম লক্ষ্যবস্তুটো ৰাখিব পাৰিম এক নম্বৰ হৈ গল আমি বস্তুটো অখিমত ৰাখিব পাৰিম যদি অখিমত বস্তু এটা ৰাখো তেতিয়া ইয়াৰ প্ৰতিবিম্বটো কোড গঠন হ'ব আৰু কিমান হ'ব আৰু নাইবা আমি অখিমৰ পৰা আৰু ওচৰত ৰাখিব পাৰো সিৰ বাহিৰত ইয়াত ৰাখিব পাৰো লক্ষ্যবস্তু এটা তাৰ পিছত হৈ গল যে সিৰ মাজত ৰাখিব পাৰিম তাৰ পিছত হৈ গল আমি সি আৰু এফৰ মাজত ৰাখিম তাৰ পিছত হৈ গল এফৰ মাজত তাৰ পিছত এফ বা পি এই দুইটাৰ মাজত এই 6টা পজিশন হৈ গল এটা অখিম এটা সিৰ বাহিৰত দুটা হল এটা সি 3 সি আৰু এফৰ মাজত 4 এফৰ ওপৰত 5 এফ আৰু পিৰ মাজত 6 তে আমি 6টাৰ আমি চাম তো অখিমত যদি লক্ষ্যবস্তু ৰাখা হয় তেতিয়া কি হ'ব আমি জানো যে লক্ষ্যবস্তুটোৰ পৰা সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি আহিব আচ্ছা ইয়াৰ পৰা সমান্তৰালকৈ পোহৰ ৰশ্মি আহি আছে নক সমান্তৰালকৈ পোহৰ ৰশ্মি আহি আছে আমি জানো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবিলাক পোহৰ ৰশ্মি আহে সেইটো দাপনত খুন্দা খোৱাৰ পিছত ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যায় ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যায় ঠিক এনেকৈ এইটো ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যাব আৰু এটা কথা কৈ দিও যে প্ৰতিবিম্ব গঠন হ'বৰ কাৰণে কমসে কম দুটা ৰশ্মিয়ে কটাকটি কৰিব লাগিব ইয়াতকৈ বেছি হলো অসুবিধা নাই কমসে কম দুটা ৰশ্মি ইয়াত দুটা ৰশ্মি আছে এটো এটা ৰশ্মি এটো এটা ৰশ্মি এই দুইটা ৰশ্মি কটাকটি কৰিছে কোনটো বিন্দুত এই ফোকাস বিন্দুত তেনলে এই ফোকাস যোনটো বিন্দুত কটাকটি কৰিছে সেইটো বিন্দুৰ পৰা তুমি মুখ্য অক্ষৰ লগত মিলাই দিবা যিমানখিনি ডিসটেন্স হ'ব যিমান ডাঙৰ হ'ব সেইটোই প্ৰতিবিম্ব হ'ব আজি ইয়াত দেখা গৈ আছে ইয়াত এই মুখ্য অক্ষতে তোমাৰ মুখ্য অক্ষতে এটা বিন্দুত কাটিছে মানে ইয়াৰ যোনটো প্ৰতিবিম্ব হ'ব আকাৰটো একেবাৰে বিন্দু আকাৰ হ'ব একেবাৰে সৰু হ'ব আৰু বেসিক্যালি ইয়াত চাইকেল তুমি কৈ দিব পাৰা যেহেতু বস্তুটো বহুত দূৰত অখিমত আছে তেনলে ইয়াক চালে আমাৰ বহুত সৰু দেখা পাম এটো ফোকাস বিন্দুত দেখা যাব তাকৰো বুজি পাইছে এটো এক নম্বৰ নিয়ম আছিল দুই নম্বৰ যেতিয়া নেকি আমি লক্ষ্যবস্তু সিৰ বাহিৰত ৰাখিম তেতিয়া কি হ'ব সিৰ বাহিৰত মানে মুখ্য অক্ষৰ কোনো এটা ঠাইত থৈ দিলা আজি 2 সেন্টিমিটাৰ লৈ লব পাৰা এটো তোমালোক সুবিধা কাৰণে কৈছো 2 সেন্টিমিটাৰ লৈ কিনে তুমি এটা চিন দি দিবা 2 সেন্টিমিটাৰ এয়াৰ ইফালে 2 সেন্টিমিটাৰ জুখিনি এনেকা চিন দি দিবা তাৰপিছত স্কেলেৰে তুমি আস্তানি দিবা সিধা কৰি তেতিয়া তোমাৰ মানে কি হ'ব সমান্তৰাল হৈ যাব ৰেখাটো তেতিয়া ইয়াৰ পৰা পোহৰটো ৰশ্মিটো গল সমান্তৰালভাৱে এতিয়া এফৰ মাজেদি পাৰ হৈ আহিব তাৰ পিছত এটো এটা হৈ গল এটা ৰশ্মি আমি আমাৰ আকা হৈ গল দুই নম্বৰ নিয়ম কি আছিল যে ইয়াৰ আগ অংশৰ পৰা যাব দে দুই নম্বৰ নিয়ম আছিল যে ফোকাস বিন্দুৰ মাজেদি কোনো ৰশ্মি যদি পাৰ হৈ যায় দাপনত খুন্দা খোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ আহিব তেনলে ইয়াত দেখা পালো যে ইয়াত আমাৰ ৰশ্মি দুটা কটাকটি কৰিছে তে যোনটো বিন্দুত কটাকটি কৰিছে ইয়াৰ লগত আমি মুখ্য অক্ষৰ লগত সংযোগ কৰি দিম এইখিনি হৈছে আমাৰ প্ৰতিবিম্ব তো প্ৰতিবিম্বটো গঠন হৈছে আমাৰ সি আৰু এফৰ মাজত আৰু আকাৰত সোৱা এটো অলপ ডাঙৰ আছিল এটো সৰু আকাৰত সৰু হৈছে লক্ষ্যবস্তুৰ তুলনাত তাকৰো বুজি পাইছা যে কিবা ডাউটৰ পিছত কৰিবা কমেন্ট বক্সত জনাই দিবা বুজাই দিম এতিয়া 3 নম্বৰ কি আছিল আমাৰ যদি লক্ষ্যবস্তু আমি সিত ৰাখো ভাস কেন্দ্ৰত ৰাখো তেতিয়া কি হ'ব সেম একে নিয়মে লক্ষ্যবস্তু সমান্তৰালকৈ যাব লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মিটো আৰু ফোকাসৰ মাজেদি পাৰ হৈ আহিব আৰু এটা হৈ গল ফোকাসৰ মাজেদি যোনটো ৰশ্মি যাব সেইটো তোমাৰ প্ৰতিফলনৰ পিছত সমান্তৰালকৈ পাৰ হৈ আহিব ইয়াত দেখা পাইছা যে লক্ষ্যবস্তু যত ৰাখিছিল প্ৰতিবিম্ব তাতে গঠন হৈছে মানে যদি লক্ষ্যবস্তু সিত ৰাখা প্ৰতিবিম্ব সিতে হ'ব আকাৰো দুইটা একে হয় ঠিক আছে এটো আমাৰ আছিল তোমাৰ 3 নম্বৰ চিত্ৰ এতিয়া আমি 4 নম্বৰটো চাও তো 4 নম্বৰ কি হ'ব সি আৰু এফৰ মাজত যদি লক্ষ্যবস্তু ৰাখো তেতিয়া কি হ'ব
মুখ্য অক্ষৰ সমান্তৰালকৈ গ'লে এফৰ মাজেদি পাৰ হৈ আহিব আৰু এটা এফৰ মাজেদি যদি যায় তেনেহ'লে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব একচুয়ালি এটো তোমাৰ লগ মিস্টেক হৈছে এনেকুৱা যাব এনেকুৱা হ'ব ইয়াত দেখাব আকাৰটো অলপ ডাঙৰ হ'ব লক্ষ্য বস্তু তোমাৰ আকাৰ সৰু আছিল প্ৰতিবিম্ব আকাৰটো ডাঙৰ হৈ গ'ল মানে ইয়াত দেখা পাইছে যে লক্ষ্য বস্তু যিমানে আমি দাপনৰ ওচৰলৈ আনি আছো প্ৰতিবিম্বৰ আকাৰটো ইমানে ডাঙৰ হ'বলৈ ধৰিছে তেতিয়া সিৰ বাহিৰত আমাৰ প্ৰতিবিম্ব আহি গ'ল এটা ছিল আমাৰ 4 নম্বৰ 5 নম্বৰ চিত্ৰটো চাও 5 নম্বৰত আমি এফৰ মাজত ৰাখিম যেতিয়া এফৰ মাজত ৰাখো তেতিয়া কি হ'ব প্ৰথমে এনেকুৱা যাব ফকাছৰ মাজেদি পাৰ হৈ আহিব এতিয়া 2 নম্বৰ তুমি ৰশ্মি কোনফালে টানিবা দ্বিতীয় ৰশ্মিটো তুমি এনেকুৱা টানিব নোৱাৰা যে ফকাছৰ মাজেদি পাৰ হৈ যাব আমাৰ তিন আৰু এটা নিয়ম আছিল কি নিয়ম আছিল যে যোনটো ৰশ্মি কেন্দ্ৰৰ মাজেদি পাৰ হৈ যায় সেইটো ৰশ্মি আকৌ এক ৰাস্তাতে ঘূৰি আহে আমি ইয়াতো কেন্দ্ৰ এইফালে টানিলেতো নহব আমি কি কৰিম কেন্দ্ৰ সিধা সিধা স্কেলটো ধৰি কিনে আমি দাপনলৈ ৰশ্মিটো লৈ যাম দাপনে এটো ভাবিব যেটো কেন্দ্ৰৰ মাজেদি কেন্দ্ৰৰ পৰা আমাৰ ৰশ্মিটো আহি আছে কিন্তু একচুয়ালি কেন্দ্ৰৰ পৰা আহা নাই লক্ষ্য বস্তুৰ পৰা গৈছে কেন্দ্ৰৰ ফালে তোমাৰ মুখ কৰি কিনে গৈছে সেইকাৰণে পিছত আকৌ ঘূৰি অহাৰ সময়ত কেন্দ্ৰৰ মাজেদি পাৰ হৈ আহি যাব আৰু ইয়াত দেখা পাইছা যে যেটো প্ৰতিবিম্ব এটো তোমাৰ ৰশ্মি দুটা কটাকটি কৰা নাই যেহেতু ৰশ্মি দুটা কটাকটি কৰা নাই তেনেহলে ইয়াৰ যেটো প্ৰতিবিম্ব সেইটো আমাৰ অসীমত হম বুলি ভাবি লম যে সেটো ভাবা হৈছে যে ইমাজিন কৰা হৈছে যেটো আমাৰ কটাকটি কৰিব অসীমত কিন্তু হয় না নহয় এটো কোনো ক'ব নোৱাৰে যে সেটো এটা আমাৰ অনুমান যে অসীমত কাটিব বুলি এটো হৈ গ'ল আমাৰ তাৰ পিছত লাষ্ট চিত্ৰ আমি লক্ষ্য বস্তু ৰাখিম পি আৰু এফৰ মাজত যেনেকুৱা ৰাখো কি হ'ব পৰস্পৰ এনেকুৱা যাব আৰু এফৰ মাজেদি পাৰ হৈ আহিব আৰু এটা কি হ'ব এফৰ মাজেদি যাব নোৱাৰে আমি চাম কি সিৰ মাজেদি যাব আগলৈ ঘূৰি আহিব ইয়াত দেখা গৈ আছে যে পিছফালে ইয়াত কটাকটি কৰাৰ কোনো চান্স নাই ইয়াত যিমান দূৰত গৈ আছে মানে বহল হৈ আছে সেইকাৰণে আমি কি কৰিম ইয়াত অসৎভাৱে আমি পিছফালে মিলাম এফালে দেখা গৈছে যে অলপ দূৰ গলে কটাকটি কৰিব ডট ৰেখাৰে আমি টানি দিম ইয়াত দেখা গৈছে আমাৰ যোনটো প্ৰতিবিম্ব গঠন হৈছে সেইটো দাপনৰ পিছফালে হৈ আছে আৰু এটো অসৎ হৈছে আৰু ইয়াৰ এটো আকাৰটো কি হৈছে ডাঙৰ হৈ আছে তেটো এনেকুৱা হয় যে অবতল দাপনৰ ক্ষেত্ৰত মাত্ৰ এটা এনেকুৱা প্ৰতিবিম্ব আছে যেটো অসৎ প্ৰতিবিম্ব হয় এটো সৎ নহয় অসৎ হয় কাৰণ থিয় হৈ আছে ৰিয়েল নহয় ইয়াত ৰিয়েলি তো ইফালে পোহৰটো গৈছে ইফালে টানি নিকেনে মিলোৱা হৈছে জাস্ট সেইকাৰণে ইয়াত অসৎ বুলি কৈছে আৰু অসৎ প্ৰতিবিম্ববোৰ সদায় থিয় হয় আৰু সৎ প্ৰতিবিম্ববোৰ সদায় উল্টা হয় ইয়াৰ আগত যিমান পাঁচটা পাইছিলো এই পাঁচটা ধৰি কেনে সৎ প্ৰতিবিম্ব আছিল আৰু এটো অসৎ প্ৰতিবিম্ব আশা কৰো বুজি পাইছা এতে উত্তল দাপন বাকি আছে সো এতে আমি চাম উত্তল দাপন লাষ্ট এটা বাকি আছিল উত্তল দাপনৰ ক্ষেত্ৰত এটো হয় তো উত্তল দাপনটো কেনেকৈ আগতে কৈছিল যে ইয়াৰ প্ৰতিফলন পৃষ্ঠটো কেন্দ্ৰৰ বাহিৰলৈ থাকে এতিয়া দেখা পাইছে এই কাৰ্ভটো যদি সম্পূৰ্ণ কৰি দিও আমি সেন্টাৰটো আমি ইয়াত পাম আৰু আমি জানো এটো মেৰু হয় মেৰু আৰু সেন্টাৰ ভাস্কেন্দ্ৰৰ মাজত আমি পাম ফকাস বিন্দু ইয়াত লক্ষ্য বস্তু ৰাখিবৰ কাৰণে তোমালোকৰ মাত্ৰ দুটা পজিশন আছে এটা হল একদম অসীমত আৰু এটা হৈ গ'ল দাপনৰ পৰা অলপ দূৰত্ব মেৰুৰ অলপ দূৰত্ব ইয়াৰ এই এক্সিস অক্ষৰটো যিকোনো ঠাইত ৰাখিব পাৰা নহলে অসীমত ৰাখা তে দুটা আমাৰ চিত্ৰ গঠন হ'ব পাৰে কাৰণ ইয়াত ফকাস বিন্দু ভাস্কেন্দ্ৰ এবিলাক এফালে নাই লক্ষ্য বস্তু ৰাখাৰ সময় ঠাই নাই হেতু বাহিৰে কিফালে আছে আমি লক্ষ্য বস্তু প্ৰথমে অসীমত ৰাখো তো অসীমত যদি লক্ষ্য বস্তু ৰাখো আমি জানো লক্ষ্য বস্তুৰ পৰা পোহৰটো মুখ্য অক্ষৰ সমান্তৰালকৈ যায় এটো সমান্তৰালকৈ গৈ আছে দাপনত খুন্দা খোৱাৰ পিছত কি হয় ফকাস বিন্দুৰ মাজেদি পাৰ হৈ যায় এক নম্বৰ নিয়ম আছে তো ফকাস বিন্দু ইফালে নাই তেতিয়া কি হ'ব ফকাস বিন্দু ইয়াত আছে আৰু আমি জানো
যে পোহৰ ৰশ্মিটো এনেকুৱা পাৰ হৈ যাব নোৱাৰে তেনেহলে কি হ'ব যে পোহৰ ৰশ্মিটো ফকাস বিন্দুৰ সিধা সিধি হৈ কিনে এনেকুৱা অপসাৰিত হ'ব মানে দূৰলৈ গুচি যাব তাৰ পিছত আমি কি কৰিম কাল্পনিকভাৱে আমি অসৎভাৱে এইটো টানি টানি ফকাস বিন্দু মাজেদি পাথ মিলাই দিম ঠিক এনেকুৱা তলফালে যদি এনেকুৱা মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আহে তাপনত খুন্দা খোৱাৰ পিছত এই ফকাস বিন্দু সিধা সিধি আমাৰ অপসাৰিত হ'ব স্কেলটো ধৰি ল'ব সিধা কৰি তাৰ পিছত এইফালে ডট ডট দি মিলাই দিবা ইয়াত দেখা গৈ আছে যে অসীমৰ পৰা যদি বস্তুটো অসীমত ৰখা হয় তেনেহলে ইয়াৰ প্ৰতিবিম্ব গঠন হয় ফকাস বিন্দু অৱতল দাপনৰ ক্ষেত্ৰতো এটো দেখা পাইছিল এক নম্বৰ চিত্ৰ আছিল তো উত্তল দাপনৰ ক্ষেত্ৰতো সেম একেই হয় এতিয়া আমি চাও আৰু এটা চিত্ৰ আছে লাষ্ট যদি লক্ষ্য বস্তু আমি মেৰুৰ অলপ আঁতৰত ধৰি ল ইয়াত ৰাখি দিলো ঠিক এনেকুৱা আমাৰ আগৰ নিচিনা পোহৰ ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালকৈ যাব যোৱাৰ পিছত ফাৰ্স্ট নিয়ম কি আছিল যে মুখ্য ফকাসৰ সিধা সিধি পাৰ হৈ যাব অপসাৰিত হ'ব ঠিক এনেকুৱা মুখ্য অক্ষৰ সিধা কৰি তুমি এনেকুৱা অপসাৰিত কৰি দিলা তাৰ পিছত তুমি এটো টানি টানি মিলাই দিলা এক নম্বৰ নিয়ম হৈ গ'ল দুই নম্বৰ নিয়ম কি আছিল দুই নম্বৰ নিয়মে কি কয় যে যদি কোনো এটা ৰশ্মি মুখ্য ফকাসৰ মাজেদি যায় তেনেহলে ইয়াৰ মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি ঘূৰি আহে কিন্তু ইয়াত তোমাৰ মুখ্য ফকাস খেইফালে আছে এটো নিয়ম ফলো নহব তিন নম্বৰ নিয়ম কি আছিল যে যদি পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি যায় ঠিক একে ৰাস্তা দি আকৌ উভতি ঘূৰি আহে আমি সেইটো ৰুল ফলো কৰিম ইয়াত তে ভাস্কেন্দ্ৰ ক'ত আছে এটো পজিশনত আছে আজি দেখা গৈছে ভাস্কেন্দ্ৰ ইয়াত আছে এনেকুৱা যদি মিলাই দিও ভাস্কেন্দ্ৰ ইয়াত পাম তে পোহৰ ৰশ্মিটো এনেকুৱা পাৰ হৈ যাব নোৱাৰে তে আমি ইয়াতে ধৰি লম যে পোহৰ ৰশ্মিটো গৈছে আকৌ উভতি একে ৰাস্তাতে ঘূৰি আহিছে পিছত টানি টানি আমি এফালে ডট ডট দি মিলাই দিম ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈছে বুলি এটা দেখা গৈ আছে যে ইমাজিনাৰী ৰেখা যোন দুটা আছিল সেইটো ইয়াত কটাকটি কৰিছে তে ইয়াতে হৈ গ'ল আমাৰ প্ৰতিবিম্ব আৰু প্ৰতিবিম্ব দেখা পাইছা থিয় হৈ আছে আৰু তেনেহলে অসৎ প্ৰতিবিম্ব থিয় হৈ থাকিলে কি হয় অসৎ প্ৰতিবিম্ব হয় আৰু উল্টি থাকিলে সৎ প্ৰতিবিম্ব হয় আৰু ইয়াত তোমাৰ প্ৰতিবিম্ব যোনটো আকাৰ হৈছে লক্ষ্য বস্তুৰ আকাৰতকৈ এটো সৰু হৈছে তে দুটা চিত্ৰ দুইটাতে দেখা পাইছা সৰু আকাৰত সৰু হয় আশা কৰো বুজি পাইছা